দেশৰ চাৰিওপিনে অকল শাৰদীয় দুৰ্গা পূজাৰে গুণগুণনি ইমান যে ভাল লাগে নহয়। পিছে আমি এই পূজাৰ মাজতো ঘৰৰ কাম পাহৰি যোৱা নাই দেই। ঘৰ ৰং কৰাৰ পৰা ইটো কৰা সিটো কৰালৈ কিমান কাম, বা তাৰে মাজেৰে ভগৱানকনো কেনেকৈ পাহৰি যাওঁ। তেওঁৰ শক্তিতে আমি জীয়াই আছোঁ, তেওঁৰ শক্তিতে আমি সকলো কাম কৰি যাই আছোঁ। এয়া মাইনা আৰু মই দুয়োজনী বজাৰলৈ গ'লোঁ, লগতে ভগৱানৰ ওচৰত এগছি চাকি লগালোঁ আৰু দেৱী মাৰ আশীৰ্বাদো ল'লোঁ আৰু বিচাৰিলোঁ যে ঘৰখন লগতে গোটেই দেশখন ভালেই থাকক। লগতে আমি গ'লোঁ গণেশ মন্দিৰত থকা হনুমান মন্দিৰটোলৈ। ইমান যে ধুনীয়া মন্দিৰটো, এক শান্তিৰ পৰিৱেশ দেই। যায়ে মনটো ইমান শান্তি লাগি গৈছে। আপোনালোকে সময় উলিয়াই অলপ যাবচোন, বৰ ভাল লাগে দেই মনটো। আৰু তাৰপিছত ৰাতি মাৰ লগত কাষৰ পূজাখন চাব গ'লোঁ। তাত যায়ে আমি চাহৰো ভাগ পালোঁ। ইমান যে ভাল লাগিছিল পূজাখন, মানুহবোৰ ইমান ধুনীয়া, মানে ভক্তপ্ৰেমী, বহুত ভাল লাগিছিল। ভিডিঅ'টো এনজয় কৰক। আজিলৈ আহিছোঁ।